ঐ ছোৱালী, কালি যে পিকনিক খাবলৈ গৈছিলি, কি খালি, কি আনিলিয়ে তাৰ পৰা? কি খাম আকৌ? ভাত খালোঁ, ম'ম' খালোঁ, চিকেন বিৰিয়ানী খালোঁ। আৰু যে দুযোৰ কাপোৰ লৈছোঁ জানা, ইমান ধুনীয়া লাগে। হ'বয়ে থ, ইমান ধুনীয়া কাপোৰ, আমি আৰু কাপোৰেই দেখি পোৱা নাই, তাইহে আনিছে ইমান ধুনীয়া কাপোৰ। হ'ব দে, ইমান দেখাব নালাগে। পিছে নিয়ৰক দেখা নাই যে, নাই নেকি কি নে ক'ৰবাত গৈছে? আছে, ক'ত যাব আকৌ সি? আছে চাগে ঘৰতে সোমাই, আহিব আবেলিলৈ। হা বাপেকে, মায়ে মোক দোকানৰ পৰা মিঠাতেল আনিব দিছিল। দুপৰীয়া ভাত বনাব নাপালে দিব মছলা মোক। যে ইমান কথাবোৰ পাহৰি থাক, তহঁতে কি পাহৰা চাউলৰ ভাত খা নেকি? কথা শুনা, আমি পাহৰা চাউলৰ ভাত নাখাওঁ। তোৰ লগত কথা পকাই থাকোঁতে পাহৰিলোঁ। হ'ব যা, ঘৰত গৈ এতিয়া দোকানত যা, আৰু পেক পেকাই থাকিব নালাগে। মইহে মানে এতিয়া পেক পকালোঁ, সি মানে একো কোৱাই নাই। বাৰু এতিয়া দেৰি হ'লতো, কাজিয়া নকৰোঁ, যাওঁ। যা যা, নহ'লে মাৰে চুলি এডালো নাৰাখে, ডাল ডাল কৰি পেলাব। শুনচোন, কালি আহিবিচোন, এটা ডাঙৰ জৰুৰী কথা ক'বলগীয়া আছে, আহিবি কিন্তু। হ'ব, আহিম যা, মোৰো অলপ কিবা কিবি ক'ব লগা আছে। আহিম দে, যাওঁ মই এতিয়া। মই জানো তাই মোক কি কথা ক'ব মাতিছে, কিন্তু মই সেই ভুল কেতিয়াও কৰিব নোৱাৰোঁ। তাই মোক ভাল পায় মই জানো, কিন্তু মই তাইক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। তই আকৌ তাইক কিয় গ্ৰহণ কৰিব নোৱাৰ? তাইতো একো বেয়া ছোৱালী নহয়। আকাশী বেয়া ছোৱালী নহয়, কিন্তু নিয়ৰ মোৰ ভাল বন্ধু, আৰু নিয়ৰে তাইক নিজতকৈ বেছি ভাল পায়। সেইবুলি মই সিহঁতৰ ভাল পোৱাৰ মাজৰ কাইদ হ'ব নিবিচাৰোঁ। তই ঠিকেই ভাবিছ, আজিৰ দিনত বন্ধুত্ব এনজৰিডাল এনেকৈ কোনেও ধৰি নাৰাখে। আকাশী মোৰ সৰুৰ পৰাই ভাল বান্ধৱী আছিল, আৰু ময়ো তাইক তেনেকৈয়ে ভাবোঁ। আৰু এটা কথা, আকাশীয়ে যে মোক ভাল পায় সেই কথাটো যাতে নিয়ৰে গম নাপায়, নহ'লে সি মনত বৰ কষ্ট পাব। তই চিন্তাই নকৰিবি, এইবোৰ কথা মই তাক নকওঁ। ব'ল এতিয়া যাওঁ। বল। আজি মই তাক যেনে তেনে মনৰ কথাটো ক'ব লাগিব। মন, তোক মোৰ এটা বহুত জৰুৰী কথা ক'ব লগা আছে। তই কথাখিনি কোৱাৰ আগতে মোৰখিনি শুন। নিয়ৰে তোক বহুত ভাল পায়, আৰু সি তোৰ বাবে সকলো কৰিব সাজু। তই তাক নিৰাশ নকৰিবি দেই, আমাৰ বন্ধুত্বৰ খাতিৰত। এতিয়া তোৰ কথাটো কচোন। ময়ো তাৰ কথা এইটো কথাই ক'ব বিচাৰিছিলোঁ, তই আগতে ক'লি ভালেই হ'ল। হয় নেকি? তই থাক দে, মই আহোঁ, মোৰ অলপ কাম আছে। নিয়ৰক লগ পালে মই মাতিছোঁ বুলি কৈছোঁ। হ'ব দে, মই পঠাই দিম। মই জানো তই যে মনত কষ্ট পাইছ, কিন্তু কি কৰিবি, মই তোক আজিলৈকে মোৰ বান্ধৱী বুলিয়েই ভাবি আহিছোঁ। আকাশী, তুমি বোলে মোক মাতিছিলা, কিবা ক'ব লগা আছিলে নেকি? মাতিছিলোঁ, মনে তোমাৰ কথা কৈছে মোক। পিছে তুমি বা আকৌ কি কোৱা? মোৰ একো আপত্তি নাই। আকাশী, সঁচাই কৈছানে? সদায় তুমি মোৰ হৈ থাকিবানে চিৰজীৱনলৈ? কি হ'ল তোমাৰ? কি ভাবি আছা আকৌ? কোৱা, হ'বানে? হ'ম, থাকিম তোমাৰ লগত চিৰজীৱনলৈ। তোমাকে না পালে
মৰু মৰু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে মোৰে হৈ থাকিব মোৰে জীৱনলে দুয়োৱে সাজিলো ঘৰে খনি সুখৰে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত যিকণ আছে সেয়া ভাগ জৰিবগে যিকণ দুয়োৱে ভগা তুমি মই এদিন মিলি যাম তুমি মই এদিন মিলি কাষলে নাহিলে অভিমান আহিব সেই অভিমানে মোক আজুৰি আনিব মৰমে তোমাকে বিচাৰে দুবাহুৰে মাজতে তোমাক ৰাখি থম সদায় আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত যিকণ আছে সেয়া ভাগ জৰিবগে যিকণ দুয়োৱে ভগা তুমি মই এদিন মিলি যাম তুমি মই এদিন মিলি যাম এখনি কলিজা তেনেই থুনুকা মৰমে আৱৰি ৰাখি কাষতে থাকিবা আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত যিকণ আছে সেয়া ভাগ জৰিবগে যিকণ দুয়োৱে ভগা দুখ তুজে দুখ কিয় ঢালি দিলা ও জীবন কিনো মায়া দুখ তুজে দুখ ঢালি
দিলা এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুৰে ভাহি গ'ল সুখৰ পৃথিৱী অচিনাকি এজাক ধুমুহাই মনে খোজা সপোন ভাঙি যায় জ্বলি থকা লুকাই অচিনাকি এজাক ধুমুহাই মনে খোজা সপোন ভাঙি যায় জ্বলি থকা জুতিও দাৰত লুকাই নিজৰ বুলিবলে আজি জানা নাই তোমাৰ বাদে অবিনাশী মৰমৰ সুতি ছিঙিলে হঠাতে এখুজি দুখুজি জীৱনৰ খোজ তোমাৰ বাবেই হয় আকাশী আকাশী অঁ কোৱা। কি ভাবি আছা যোৱা ভাত দিয়া গৈ মাইনা স্কুলত থৈ আহিব লাগিব দেৰি হ'ব নহয় আহা মই ভাত দিওঁ। আকাশী আজিকালি কি ভাবি থাকা কিবা ক'লে কিবা কৰে বেলেগ ক'লে বেলেগ শুনে আকাশী পানী এগিলাচ লৈ আহাচোন আহোঁ মই মইনাক লৈ কেনে কোনে জানে কার কেতিয়া আছে কত কাহিনী কোনে জানে
আছিল আকাশী মনৰ কাহিনী। মই যদি আগে আকাশীৰ কথা গম পালো হয় কেতিয়াও, বা আকাশীৰ লগত সংসাৰ কৰা দূৰৰ কথা, মই আকাশীক কেতিয়াও নিজৰ কৰি নললো হয়। মোক কথাখিনি আগতে ক'লে ইমানখিনি নহ'লে হয়। কথা আকাশীয়ে যে মোক ভাল পায় সেই কথাটো যাতে নিয়ৰে গম নাপায়, নহ'লে সি মনত বৰ কষ্ট পাব। তই চিন্তাই নকৰিবি, এইবোৰ কথা মই তাক নকওঁ। বলে সেইবাবে মই কোৱা নাছিলোঁ, কাৰণ সি বিচাৰিছিল তহঁতৰ বন্ধুত্ব এনাজৰীডাল কেতিয়াও যাতে বেয়া নহয়। হোৱাখিনিতো হয়ে বাৰু। এতিয়া যাতে এটাই কামনা কৰে সিহঁতৰ আত্মাৰ চিৰ শান্তি লাভ কৰক। নিয়ৰ আৰু এইবোৰ কথা ভাবি মনত দুখ নকৰিবি। ছোৱালীজনীক পঢ়াই ডাঙৰ মানুহ কৰ, তাইক কেতিয়াও কষ্ট পাব নিদিবি। তই ঠিকেই কৈছা, মাইনাক মই কেতিয়াও কষ্ট পাবলৈ নিদিওঁ আৰু দেউতাকৰ অভাৱো কেতিয়াও নিদিওঁ মই।